घर घर की कहानी। साला तহঁতৰ একো কাম নাই ন খাবি আৰু পেট পেলাই পেলাই শুই থাকিবি একো কাম নাই তহঁতৰ মোবাইলটোকে দিনটো কিমান চাই থাকে আৰু মোবাইলটোৱে খাব দে তহঁতক এই কুকুৰ বাপা মানে শান্তি নোহোৱা হৈছে আৰু দেই মাকন ঘৰত আছেনে? বাইদেউ আছো বহকচোন পাই অকলে আছে নেকি? আছে ভিতৰতে বহি আছে মই যে যোৱাকালি মোবাইল এটা ললো ফোন কৰিব ৰিচিভ কৰিব শিকিছো বাৰু হয় নেকি কি যে বস্তুবিলাক ওলাইছে এই টিপিলে বোলে সিফালৰ বোলে নেদেখা মানুহৰ লগতো কথা পাতিব পাৰে হয় দে তাকে মই এতিয়া গৈ থাকো দিয়া তেখেত বোলে কৰবালৈ যাব সেইকাৰণে অলপ সোনকালে যাওঁ আৰু ইমান দিনৰ মূৰত আহিছা চাহ একাপ খাই যোৱা আকৌ আজি নালাগে দিয়া বেলেগ এদিন আহিলে খাম হ'ব দিয়ক সময় পালে মাজে পেটে আহি থাকিব দেই কৃষ্ণ মাকন থাকা পিছে মানুহবোৰ যে কি আবতৰীয়া সময়ত আহে নহয় প্ৰভু নিজৰ কাম বন নাই বুলি বেলেগৰো নাই বুলি ভাবে তহঁত দুটাই ভিতৰতে সোমাই থাক ঘৰত কোনোবা আলহী আহিছে নে খবৰ খাতি নাই আৰু মানে ঘৰত মানুহ আহিলেও মাত এষাৰ যে দিব লাগে জ্ঞান হোৱা নাই এতিয়াও তয়ো এটা এক্সাম বুলিয়ে দিনটো মোবাইলটোকে পিটিকি আছ মই মানে জীৱনত এক্সাম দি পোৱাই নাই আৰু এক্সাম দি দেখাবলৈ আহিছ মায়েৰে বুঢ়ী হ'ব পাৰে সঁচা মিছা পাৰ্থক্য মায়েৰেও জানে বুজিছ আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ